আপুনি হয়তো ভাবিছে যে মোৰ হাতত এই বাকচটো কিহৰ। আপোনালোকে নাভাবিব যে মই কোনো বস্তু আনবক্সিং কৰিম। মই আনবক্সিং তেনেকৈ নকৰোঁ এতিয়া। কিন্তু গাইজ, আজি মই বেলেগ একো নাই, এই কোম্পানীটো দেখিছেনে, বাটা। এই বাটা কোম্পানীৰ বিষয়ে অলপ কথা ক'ম। মানে আপোনালোকে হয়তো জানে যে, বা বহুতে ভাবে যে বাটা কোম্পানীটো ইণ্ডিয়াৰে হয়। কিন্তু গাইজ, বাটা কোম্পানীটো সঁচাই ইণ্ডিয়াৰ কোম্পানীয়ে নে আন ক'ৰবাৰ। চ' গাইজ, মই হৈছোঁ আপোনালোকৰ বন্ধু দীপজ্যোতি, আৰু মই আজি আমাৰ এই ভিডিঅ'টোত আপোনালোকক ক'ম যে বাটা কোম্পানী প্ৰথম ক'ত আৰম্ভ হৈছিল, মানে বাটা কোম্পানীৰ ইতিহাসৰ কথা অলপ ক'ম। চ' গাইজ, সম্পূৰ্ণ কথাখিনি জানিবলৈ এই ভিডিঅ'টো শেষলৈকে চাওক। চ' গাইজ, বাটা হৈছে এটা ইউৰোপিয়ান বেছ কোম্পানী, যাৰ বৰ্তমান হেডকোৱাৰ্টাৰ আছে ছুইজাৰলেণ্ডত। আৰু এই বাটা কোম্পানীৰ সমগ্ৰ পৃথিৱীত প্ৰায় 70খন দেশত 5300খন ৰিটেইলাৰ ষ্ট'ৰ আছে। আমি যদি বাটা কোম্পানীৰ ইতিহাসৰ চাবলৈ যাওঁ, তেতিয়া গম পাম যে বাটা কোম্পানীটো স্থাপন কৰা হৈছিল 24 আগষ্ট 1894ত TNA বাটা শ্বু কোম্পানী নাম দি পেলাই। আৰু এই কোম্পানীটো ষ্টাৰ্ট কৰিছিল ছাৰ থমাছ বাটা, তেওঁৰ ভায়েক এণ্টনিন বাটা আৰু ভণ্টি এনা বাটাই মিলি পেলাই। আৰু এই কোম্পানীটো স্থাপন কৰা হৈছিল বৰ্তমান সময়ৰ চেক ৰিপাব্লিক দেশৰ ঝিলিন নামৰ সৰু টাউন এখনত। যিহেতু বাটা ফেমিলিটো বহুত দশক ধৰি মুচিৰ কাম কৰিছিল, তেওঁলোকে জোতা খুব ভালদৰে তৈয়াৰ কৰিবলৈ জানিছিল। কিন্তু কোম্পানীটো আৰম্ভ কৰাৰ প্ৰায় 1 বছৰমান পিছতে থমাছ বাটাই বিভিন্ন ফাইনেন্সিয়েল প্ৰব্লেমত ভুগিব লগা হ'ল, যাৰ ফলত তেওঁলোকে চামৰাৰ জাগাত কেনভাছেৰে জোতা তৈয়াৰ কৰিবলৈ আৰম্ভ কৰিলে। আৰু এই চামৰাৰ জাগাত তৈয়াৰ কৰা কেনভাছ জোতা সেই সময়ত বহুতে জনপ্ৰিয় হৈছিল, আৰু এই কেনভাছ জোতাই তেওঁলোকৰ কোম্পানীটো গ্ৰ' কৰাত যথেষ্ট সহায় কৰিছিল। তাৰ কিছু সময় পিছত বাটা কোম্পানীয়ে বেটস্কি নাম দি এযোৰ লেডাৰৰ জোতা প্ৰস্তুত কৰিলে। আৰু এই জোতাযোৰ মেইনলি ৱৰ্কিং ক্লাছ, মানে কাম কৰা শ্ৰেণীৰ মানুহৰ কাৰণে প্ৰস্তুত কৰা হৈছিল। এই জোতাযোৰ জনাজাত আছিল নিজৰ ষ্টাইল, চিম্পলিচিটি আৰু এফৰ্ডেবল প্ৰাইজৰ কাৰণে। মানে সহজে কিনিব পাৰিছিল, বেছি দাম নাছিল, চিম্পুল আছিল কিন্তু ষ্টাইলো আছিল। আৰু সেইকাৰণে এই জোতাযোৰ নিজৰ সময়ত বহুত পপুলাৰ হ'ল। আৰু এই জোতাযোৰে বাটা কোম্পানীক গ্ৰ' কৰাত যথেষ্ট সহায় কৰিলে। আৰু লাহে লাহে বাটা কোম্পানীত এমপ্লয়ীৰ সংখ্যা বাঢ়িল, আৰু সিহঁতে নিজৰ ব্ৰাঞ্চৰ সংখ্যাও লাহে লাহে বঢ়োৱাত সহায় পালে। তাৰপিছত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হ'ল 1914 চনত, আৰু বাটা কোম্পানীয়ে বিভিন্ন মিলিটাৰী জোতা প্ৰস্তুত কৰিবলৈ অৰ্ডাৰবোৰ পালে। কিন্তু বাটা কোম্পানীৰ কাৰণে নেক্সট টাৰ্ণিং পইণ্টটো আছিল যুদ্ধ শেষ হোৱাৰ পিছতহে। কাৰণ যুদ্ধ শেষ হোৱাৰ পিছত গোটেই পৃথিৱীতে ফাইনেন্সিয়েল ক্ৰাইচিছ হৈছিল, মানে সকলো দেশৰে পইচা শেষ হৈ গৈছিল, যাৰ ফলত ইউৰোপৰ বহুত ডাঙৰ ডাঙৰ জোতা নিৰ্মাতা কোম্পানীবোৰ বন্ধ হৈ যাব লগা হৈছিল। কিন্তু বাটাই এই সময়টোত, মানে বেয়া সময়টোক এটা চান্স হিচাপে ল'লে, আৰু ৰিস্ক লৈ পেলাই নিজৰ প্ৰত্যেকটো জোতাৰ মডেলৰে দামবোৰ কমাই দিলে 50%লৈকে। আৰু নিজৰ এমপ্লয়ীকো মাত্ৰ 40% দৰমহাহে দিলে, কিন্তু সিহঁতক খানা পানী আৰু লাগতিয়াল বস্তু খুব কম দামতে দিয়াৰ ব্যৱস্থা কৰিলে। এই ষ্টেপটোক আমাৰ কাষ্টমাৰবিলাকেও বহুত ভালকৈ ৰেছপন্স দিলে। যিহেতুকে সেই সময়ত কোনোবাই জোতা 50% কম দামত দি আছিল, কাষ্টমাৰেও খুব এই জোতা বিচাৰিলে, আৰু বাটা জোতা খুবেই হাই ডিমাণ্ডত থাকিল, যাৰ ফলত সেই বিপদৰ সময়তো বাটাই বহুত বেছি প্ৰফিট অৰ্জন কৰিলে, আৰু নতুন নতুন ব্ৰাঞ্চ খোলাত সহায় পালে। তাৰপিছতো বিভিন্ন ঘটনা ঘটিল। বাটাই নিজৰ ব্ৰাঞ্চবোৰ গোটেই পৃথিৱীতে স্থাপন কৰিবলৈ আৰম্ভ কৰিলে। তাৰপিছত দ্বিতীয় বিশ্বযুদ্ধ আহিল, তেতিয়াও মানে কিবা কিবি অলপ হ'ল। কিন্তু তাৰ পিছত কি হ'ল, মানে নেক্সট টাৰ্ণিং পইণ্ট কোনটো আছিল বাটাৰ কাৰণে, বা কি মেজৰ ঘটনাবোৰ হ'ল, আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। কাৰণ গাইজ, মই ভাবিছোঁ যদি বেছিকৈ কৈ থাকোঁ আপোনালোকে ব'ৰ হৈ যাব, মিছামিছি সেই নকৰোঁ। সেইকাৰণে বাকী যিখিনি আছে সেইখিনি নেক্সট পাৰ্টত মই কৈ দিম।
তো গাইজ আশা কৰোঁ আপুনি এইটো ভিডিঅ' ভাল পালে আৰু যদি ভিডিঅ'টো ভাল পালে প্লিজ ইয়াক লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। আৰু ইয়াৰ নেক্সট পাৰ্টটো মই সোনকালে দি আছোঁ, আপোনালোকে ৱেইট কৰক। আৰু গাইজ আজিলৈকে এৰো, আপোনালোকক নেক্সট ভিডিঅ'টোত লগ পাম।